ৱাহ স্বাগতম জনাইছোঁ এটি অন্য ভিডিঅ'ত। তো গাইজ ভাবিছে ৰাতিপুৱাই আৰু থাম্বনেইল চাই গমে পাইছে আজি ক'ত যাই আছোঁ। বাকী আপোনালোকে চাব ভিডিঅ'টো ভাল লাগিব। মই জাষ্ট উঠিলোঁ, উঠি গা পা ধুলোঁ, ধুই জাষ্ট ৰেডি হ'লোঁ অলপ। বাকী জেকেটটো পিন্ধি লওঁ, লৈ চাইকেল যাম এতিয়া। অকণমান চৰ্দি হৈছে গাইজ, মানে ঠাণ্ডাৰ কাৰণে হৈছে, একো নাই। বাকী এতিয়া ওলাই যাম অলপ পাছত, জেকেট টেকেট পিন্ধি ল'লোঁ। বাকী যাম আৰু এতিয়া গাইজ যাব ওলালোঁ। এতিয়া আহিলোঁ, এই এজন আছে না আৰু তাক ল'বৰ কাৰণে। বাকী সি আহি আছে, আজি অলপ লেট হ'ব ইয়াৰ। চাই থাকক। ওলাই পেলা এয়া চাওঁ ইফালে মূৰ্খ ওলাই পেলা। আজি ছেকেণ্ড ব্লগ এইফালে নিপন আছে আৰু ইয়াৰ এটা লগ আছে। এতিয়া যাব আছোঁ আমি। হা যাই আছোঁ আমি আজিও তেনেকৈ যাম, সেইদিনাৰ নিচিনা আগচি হৈ ধাৰাপুৰ এনেকৈ ওলাই যাম। আজি ক'ত যাই আছোঁ কৈ আছোঁ, আজি হৰেকৃষ্ণ মন্দিৰ যাই আছোঁ আমি গাঁও। আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ। বাকী এতিয়া আমি যাই আছোঁ। কিবা বস্তু পৰিছিল ইয়াতে, এই এটা আজি কেমেৰা মজা হৈছে গাইজ, কোৱালিটি তো চাওক। আজি দিনটো বেয়া নগ'লে হ'ল, কাৰণ কালিৰ পৰা বহুত বেয়া হৈছে। তো এতিয়া বজাৰ পালোঁ, ইয়াতে দুইবাৰমান ৰখিলোঁৱে। সেইদিনা আমি ৰখাই নাছিলোঁ গাইজ। এইফালে কি হৈছে যাওঁ চাই আহোঁ। চাব এতিয়া সিদিনা যে ৰখিছোঁ বগৰী খাব, সেই গাছডালৰ তলতে ৰখিলোঁ আৰু, কাৰণ ভলাই ব্লগ ষ্টাৰ্ট কৰিব দেই। ষ্টাৰ্ট কৰ, মই ভিডিঅ'ত দেখাম দেচোন দিয়ক। গাইজ ভলাই ব্লগ ষ্টাৰ্ট কৰিব এয়া। এই নামাৰবি পাগল। এতিয়া যাম আৰু আমি যাই আছোঁ। বহুত দূৰ আছে আজিও, কাৰণ আমি আজি লেটো হ'ল। টাইম কিমান হ'ল গাইজ? 9টা বাজিল ইয়াতে। তো সেইটো হওক যাই আছোঁ এতিয়া। আকচিয়াৰ ভিতৰতে সোমালোঁ, ইফালে পূব মাজিকা ওলাব পাৰি। বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি ভঁৰাল পাম আৰু কটাপাৰা পালোঁ। বাকী আৰু যাই আছোঁ ইফালে, আৰু সিফালে পিছফালে আহি আছে বলাহত, সিফালে নিপন আছে মোৰ লগত। বাকী আপোনালোকক দেখাই আছোঁ গাইজ, ব্লগটো চাই থাকক শেষলৈ। তো এতিয়া যাই আছোঁ। আজিৰ এই দিনটো মানে আজি 26 জানুৱাৰী হয়। আজি ৰিপাব্লিক ডে'। এই দিনটোৰ সুলক্ষণতে আমি আজি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আৰু এই ৰাইডটোত আমাৰ লগত আছে আমাৰ ভাৰতৰ জাতীয় পতাকা, আমাৰ মান স্বাভিমান সকলোখিনি আমাৰ লগত। আজি আমি চাইকেলৰ আগত উৰুৱাই আজি আমি গৈ আছোঁ এই ৰাইডটো কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ, ভিডিঅ'টো চাই ভাল পাব। আৰু আমি গৈ আছোঁ হৰেকৃষ্ণ মন্দিৰ। আমাৰ এইখিনি এৰিয়াৰ মানে ৱৰ্ল্ড ফেমাছ হয় এই মন্দিৰটো। তো গৈ পাই লওঁ, আপোনালোকক দেখাই আছোঁ। বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো এয়া গাইজ আমি ধাৰাপুৰ পাৰ হ'লোঁ, এতিয়া যাই আছোঁ। আমাৰ তেলৰ প্ৰয়োজন নাই। তো আজি গাইজ কিবা এটা বেলেগ জোচ আছে গাঁৱত, মানে গাঁৱত আজি মানে একদম বেলেগ এনাৰ্জি এটা আছে। তো আমি যাই আছোঁ এতিয়া। এয়া চাওক আমাৰ ৰাইডাৰ সকল, আমি কিন্তু নেক্সট লেভেল গাইজ। বেলেগে বাইক লৈ যায়, আমি চাইকেল লৈ যাওঁ। আমাৰ বয়সৰ ল'ৰাবিলাকে এতিয়া বাইক লৈ আছে, কিন্তু গাইজ আমি চাইকেল লৈ ঘূৰি আছোঁ। এইটো আমাৰ কাৰণে প্ৰাউড গাইজ, অসমৰ ছোৱালী গাইজ। এতিয়া যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ চাব গাইজ। বহুত কষ্ট কৰিছোঁ। তো আপোনালোকে
আমাক মৰম দিয়ক এনেকৈ লাষ্ট ভিডিঅ'ত বহুতখিনি মৰম দিছে আপোনালোকে জুবিন দাক যি লগ কৰিব গ'লোঁ গাইজ সেই ভিডিঅ'টো বহুত মৰম পাইছোঁ এনেকৈ মৰম কৰি যাওক গাইজ আমি তেতিয়াহে আগুৱাই যাব পাৰিম তো লাইক গাইজ লংকেশ্বৰ মন্দিৰ পাৰ হ'লোঁ আজি মাস্কখন লগাই আছোঁ কাৰণ ক'ভিড বহুত বিয়পিছে গাইজ আৰু মই এবাৰ আগতে ক'ভিড পজিটিভ হৈছোঁ আৰু হ'বৰ মন নাই সেইকাৰণে এতিয়া মাস্কখন পূৰা জৰুৰী গাইজ তো আপোনালোকে মাস্ক মাৰি থাকিব কাৰণ কাৰ কেতিয়া কি হৈ যায় ঠিক নাই জালুকবাৰী পালোঁ ইয়াতে এটা ৱাটাৰ ব্ৰেক ল'লোঁ এয়া পানী বাকী আমাৰ ভলো আছে ইয়া হাঁহি মেইন গাইজ ইয়াৰ হাঁহি মেইন বাকী ইফালে এটা নতুন তোৰ নামটো কি অভি আছে বাকী ইফালে নিপন আছে নিপনৰ নতুনকৈ জইন হৈছে বাকী আৰু বেছি নাই গাইজ এই শৰাইঘাট দলংখন পাৰ আমি শৰাইঘাট দলং পালোঁ ফাইনেলি হে চাওক আমি নতুনখনেৰে যাই আছোঁ যিহেতু ইফালে যায় সিফালে আহাটো কৰিছে তো নেক্সট লেভেল এক্সপিৰিয়েঞ্চ গাইজ এইফালে ব্ৰহ্মপুত্ৰ আছে আমাৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ তো এইফালে বলাহত আছে আমি চাওঁ ইয়াতে যদি ফটো উঠিব পাৰি ফটো উঠিম গাইজ কাৰণ এইখন ব্ৰিজ হয়নে সেইকাৰণে ইয়াত ৰখিব নোৱাৰিবও পাৰি গাইজ যাই আছোঁ চাওক বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰত আছে নাই মৰমে বোৱালো ঐ কমি যায় হানি যায় নাচি ইয়াতে ভাইবটো ল'লোঁ মানে কেনেকুৱা লাগে আৰু বাকী ইফালে চাব পাৰে এইফালে আছে ব্ৰহ্মপুত্ৰ আকাশ পাই গাই একো দেখাই নাপায় ইফালে আমি ইফালে সোমালোঁ শৰাইঘাট ব্ৰিজ পাৰ IIT-খন কোনফালে আছে জানে নেকি এইফালেও যাব পাৰি দূৰ হ'ব নেকি এইফালে থেংক ইউ হ'ল বুলি ক'লা এতিয়া কি কৰিব অলপ ৰাস্তা হৰোৱাৰ নিচিনা হৈছিলোঁ এতিয়া যাওঁ আৰু কি হয় যৌ যাবি না তো গাইজ যাই থাকোঁ কি পাওঁ চাওঁ এতিয়া এই ভলাৰ লগত অলপমান কণ্ট্ৰভাৰ্চি হ'ল মাৰামাৰি হ'ব এইবাৰ পানী ডাইৰেক্ট পানী এতিয়া আমি চাইকেল ভাল কৰি আছোঁ মানে চাইকেলখন অলপ বেয়া হ'ল এই ইয়াৰ চেণ্ডেল টাইট দিলে বাকী আমাৰ বাবুৱাই দেখাইছোঁ কি কৈছা ভলা এইবাৰ যাই কিনে চাইকেল লগান দিব ভলা চাইকেল লগানি হাই এটা দি এইয়া তো গাইজ এতিয়া পাম আৰু ইফালে যাব লাগিব 5 কিলোমিটাৰমান পোৱাই নাই মানে সুধি আছোঁ আজিও একে অৱস্থা তো আৰু বা কিমান দূৰ আছে 12 মিনিটৰ ৰাস্তা দেখাইছে পাম আৰু সি হাতত দেই বহুত সুধিলোঁ বহুত আহিলোঁ এতিয়া আৰু লাষ্ট এটাই আছে তিনিআলি এটা পাম বুলি কৈছে তাৰে লেফ্ট চাইডে যাব দিছে দেন ডেষ্টিনেশ্যন বহুত দূৰ আছে এতিয়া যাওঁ আৰু মানে ব্ৰেক নাই মোৰ পিছৰডাল আগফালৰ ডালে আছে তো আঘাতখন এৰিয়ে ব্লগ বনাই আছোঁ তো এইফালে চাব পাৰে ইহঁত আহি আছে ময়ো যাই আছোঁ আগত আপোনালোকক দেখাই আছোঁ যাই আছোঁ আৰু অলপ গ'লে পাম বুলি কৈছে ক'ৰ ভিতৰে আহি আছোঁ গাই যিবিলাক কনষ্ট্ৰাকশ্যন চলি আছে কামৰ এটা চায়া পলাই ব্লগিং কৰি আছে ই চিধাকৈ ব্লগিং কৰে তো গাইজ ইয়াৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে তো গাইজ এই আপোনালোকে দেখিব পাৰে লাল টিঙৰ এইটোৱে তোক মাৰিবই এইবাৰ তো গাইজ পালোঁ আৰু ইয়া হৰে কৃষ্ণ মন্দিৰ তো তো এইবাৰ আমি আগফালৰ এইটো চাওঁ হৰে কৃষ্ণ মন্দিৰ লেখা আছে দেখা নাপাওঁ হাঁহি আহিছে আপোনালোকে শুনিব পাৰে ইয়াত ভিতৰত ভজন চলি আছে ভজন নে কি বুলি কয় নাজানো
ইফালে দিয়া হৰে কৃষ্ণ মন্দিৰ যাওঁ আৰু জোতা খুলি ইফালে ইয়াতে টয়লেটত যাব এইটো মন্দিৰ আপোনালোকে পৃথিৱীত য'তেকি নাযায় এইটো মন্দিৰ পাবই য'ত হৰে কৃষ্ণ মন্দিৰ এইটো ৱৰ্ল্ড ফেমাছ হয় মানে আপুনি আমাৰ ইণ্ডিয়াতো আছে ধৰ ইয়াতে অসমত এইটো আছে বাকী আপোনালোক অষ্ট্ৰিয়া যাওক অষ্ট্ৰেলিয়া যাওক চবতে পাবগৈ হৰে কৃষ্ণ মন্দিৰ তো এই মন্দিৰৰ মেইন মানে স্থাপন কৰিছিল কি আছিল শ্ৰীলা প্ৰভুপাদ গাইজ অলপমান প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে তো গাইজ এণ্টাৰ কৰিলোঁ কলা আহিছে মন্দিৰ তো এইটো মন্দিৰটো গাইজ এই মন্দিৰটো বহুত মাহাত্য আছে গাইজ আপোনালোকে আচলতে সুন্দৰকৈ কাৰ্পেট মাৰাই আছে ভিতৰত যায় যাওঁ গাইজ ভিতৰত যাওঁ এক্সকিউজ মি ভিতৰত শ্বুট কৰিব পাৰিম না গাইজ মন্দিৰ আমি पास में जाकर प्रणाम करते हैं मंदिर के पास में जाकर प्रणाम करो 3 बार गाइस अभी पता ले लो तो यह मंदिर প্ৰণাম কৰিব লাগিব গাইজ ইয়াত প্ৰণাম কৰিব লাগিব ইয়াত একদম মন চন কিবা লাগি যায় মজা লাগি যায় সেৱা কৰিলোঁ সেৱা কৰাৰ পিছত এয়া ফুল দিলে আৰু এইখন ভগৱান শ্ৰীকৃষ্ণৰ ফটো থকা দিছে য'ত ইয়াতে মানে হৰে কৃষ্ণ মন্ত্ৰটো লিখা আছে গাইজ তো আপোনালোকক দেখাই দিম ইয়াতে চিনি পাব উল্টা হৈছে গাইজ মই স্ক্ৰীণত দেখাই দিম বাকী আপোনালোকে আহিব পাৰে ইয়াত বহুত মাহাত্য আছে গাইজ এইটো মন্দিৰত য'ত মানে আপোনালোকে এইটো মন্দিৰ পৃথিৱীৰ য'তে কি নাযায় আপোনালোকে এইটো মন্দিৰ দেখা পাব মানে আপোনালোকে হৰে কৃষ্ণ বুলি সুধিলে বোলে আপোনালোকক কৈ দিব তো গাইজ আমি আহিলোঁ আহি যেতিয়া সেৱা চেৱা কৰিলোঁ তো এতিয়া এই নাম প্ৰসংগ চলি আছে তো আপোনালোকে ইয়াত আহিব পাৰে যদি আহে আপোনালোকে তোমাৰ ব্ৰিজখন পাৰ হৈ আমাৰ এইফালে ধৰিলে ব্ৰিজখন পাৰ হৈ আপোনালোকে বৰেঘাট দলং পাৰ হৈ উত্তৰ গুৱাহাটী পিনে সোমাই কিনে IIT কলেজৰ সন্মুখতে বনে আপোনাৰ GNRC মেডিকেল পাৰ হৈ আপোনালোকে ইয়াতে সুধিলে আপোনালোক কৈ দিয়ে মানে এতিয়া ফেমাছ হৈ আছে লাহে লাহে মন্দিৰটো আমাৰ ইয়াত যিহেতু ফাৰ্ষ্ট টাইম এনেকুৱা মন্দিৰত আমিও আহিলোঁ আমি আগতে আহি পোৱা নাই তো এক্সপিৰিয়েঞ্চ ভালে গাইজ আৰু এই মন্দিৰটো মানে 1 বজালৈ খোলাই থাকে এইখিনি 1 বজাত শেষ হ'ব হোৱাৰ পাছত আপোনাৰ 1 বজাৰ পাছত মন্দিৰটো বন্ধ কৰি দিয়ে আৰু দুৱাৰখন বন্ধ কৰি দিয়ে বাকী আপোনাৰ একেবাৰে 4টা বজাত খোলে আৰু মন্দিৰৰ দুৱাৰখন বাকী তো গাইজ ইয়াতে য়োগা কৰে য়োগা মানে এইটো মই য়োগা কৰি ইয়াতে বাকী আপোনালোকক ইয়াৰে প্ৰসাদটো দেখুৱাই আছোঁ आप लोग यूट्यूबर है क्या यस मोबाइल देखे तो पता चल गया सो वेलकम टू हरे कृष्ण बोले तो थैंक यू थोड़ा थोड़ा बोलो मैं दक्षिण भारत का आई गई ये मंदिर का नाम है हरे कृष्णा मंदिर इस मंदिर में आने वाला को 4 चीज़ देना चाह रहा आप लोग
ये 4 चीज आप लोग लेके जाए तो आपको प्रार्थना पूर्ण हो जाएगा। इसको बोलते हैं मंत्रा कार्ड। इस मंत्रा का डेली 108 बार जप करने वाला का लाइफ में नो टेंशन। शास्त्र में लिखा हुआ कली काले नाम रूप कृष्ण अवतार। कलयुग में भगवान मंदिर में नहीं, इस नाम को अंदर है। कृष्ण का दर्शन, कृष्ण का नाम, कृष्ण का किताब, कृष्ण का प्रसाद, ये 4 चीज लेके जाना हर व्यक्ति इस मंदिर में। हाँ, और 2 है अभी दे सो इसको बोलते हैं मंत्रा कार्ड। ये मंत्रा का आप लोग भी डेली 5 मिनट निकाल के प्रैक्टिस करना। रोज हम लोग खाते रोटी सब्जी चावल, ये शरीर को जा रहा। आत्मा का क्या करना दे रहा आप लोग बताइए। आत्मा का चाहिए हरि नाम हरि कथा। তো এখেতে আমাক এনেকৈ কৈ মানে এই চব ইয়াৰে বিষয়ে ক'লে কৈ কিনে এই আমাক ইয়াৰে ভিতৰলৈ লৈ গ'ল য'ত মানে স্কুলবিলাকত খানা দিয়া হয় সেইবিলাক ক'ত বনাই কেনেকৈ বনায় আৰু ইয়াৰ প্ৰসাদটো ক'ত বনায় চব আমাক দেখুওৱাৰ কাৰণে আমাক এক্সপ্ল'ৰ কৰাৰ কাৰণে আমাক ইয়াতে লৈ গ'ল। তো আপোনালোকে চাই থাকক, এখেত বঢ়িয়া আদমি আছিল, মানে বঢ়িয়া মানুহ আছিল যিয়ে আমাক এইখিনি গোটেইখিনি আমাক ডিটেইলছ দিলে আৰু আপোনালোকেও যাব পাৰে ইয়াত। তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ। মই যে আপোনালোকক কৈছিলোঁ প্ৰভুপাদ শ্ৰীলা প্ৰভুপাদ, এই তেখেতৰ ফটোখন দেখালে আৰু তেখেতৰ বিষয়ে ক'লে চাওক। मेला ऑर्गेनाइज किया। इस्कॉन मतलब इंटरनेशनल सोसाइटी फॉर कृष्णा कॉन्शियसनेस, अंतर्राष्ट्रीय कृष्ण भावनामृत संघ। उसका स्थापित आचार्य है। हाथ में सिर्फ 40 रुपया था उनका हाथ में। पूरा वर्ल्ड में 108 मंदिर बनाए। सो प्रेस वाला पूछा তো গাই 40 টকা হাতত লৈ 140টা মন্দিৰ বনাইছিল এখেতে। কেনেকুৱা আচৰিত হে, শুনকচোন। अभी आइए मंदिर रसोई घर बंद कैसे वो प्रोसेस इम्प्लीमेंट करना। মানে খানা বনোৱা এই চাউলবিলাক দেখুৱাই আছিল ইয়াতে আৰু ইয়াৰ পৰা চাউলটো মানে চাউলটো আহে আৰু চাউলটো ইয়াৰ পৰা বাচি কিনে ভাল চাউলটো ওপৰত এডাল পাইপ আছে, পাইপডালেৰে মানে এইটো ফালে গুচি যায়। তো আপোনালোকক গোটেইখিনি কৈ দিব যদি আপোনালোকে এওঁক যায় তাত লগ ধৰে ভালকৈ কয় কথাখিনি। তো আপোনালোকে চাই থাকক। किचन তো কিমান ডাঙৰ ডাঙৰ মেচিন ইয়াতে, মানে বহুত ডাঙৰ ডাঙৰ মেচিন দেখালে আমাক। আপোনালোকে চাব পাৰে মানে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকক যিবিলাকে ধৰক আপোনাৰ ভাৰতত বহুত লাখ লাখ ল'ৰা ছোৱালী ভোকত মৰে মানে প্ৰত্যেক বছৰে। তো এওঁলোকে এটা ভাল কাম হাতত লৈছে যে তেওঁলোকৰ এটা এৰিয়া লৈ কিনে তাৰ মানে এৰিয়ালৈ স্কুলবিলাকত ভাত হওক মানে মধ্যাহ্ন ভোজনটো দি দিয়ে। তো তেওঁলোকে এনেকৈ ইয়াতে চাউলটো আহে এইটো মেচিনত, বাকী আপোনালোকে ইয়াতে কুকাৰ দেখিছে, এই ডাঙৰ ডাঙৰ কুকাৰ। তেওঁ বহুত মানে বুজাইছিলে, বাকী আপোনালোকে তাত গ'লে সকলোখিনি গম পাব তাত সুধি ল'লে। তো গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ, ভাল লাগিব। इस सेक्शन को बोलते हैं सीजनिंग सेक्शन। क्या बोलते हैं दाल का तड़का बोलते हैं ना, वो बनाने के लिए ये वाला। इसके लिए তো গাইজ ইয়াতে কি কৰে জানেনে, মানে চব্জি যিটো বাকলি থাকে সেই বাকলিটো কাটি মানে সেই বাকলিটো পেলাই নিদিয়ে, তাৰ পৰা গেছ ওলাইহে। এওঁলোক খাতৰা বস্তু, এওঁলোকে ডাঙৰ ডাঙৰ মেচিন আনিছে, মানে কি কৰা নাই আপোনালোকে গ'লে সকলোখিনি তাত ডিটেইলছত গম পাই যাব। আমাক মানে ইউটিউবাৰ বুলি কৈ তেওঁ দেখুৱাই দিলে, বাকী আপোনালোকে যদি ডিটেইলছখিনি ল'ব বিচাৰে আপোনালোকে পাব। এনেকুৱা মজা বস্তু দেখা, আৰু সেই গেছটো আহি আৰু সেই গেছেৰে আৰু ভাত বনায়। তো আপোনালোকে চাই থাকক। आपका नाम? मेरा नाम चैतन्य दास। मैं भी इंजीनियर हूँ डिफेंस में। এখেতে ভালকৈ বুজাই দিলে, আপোনালোকে ভিডিঅ'ত গম পাব। মই ইয়াতে বেছি নকওঁ, আপোনালোকে গোটেইখিনি এওঁৰ মুখৰ পৰাই গম পাইছে, ভিডিঅ'টোত চাই থাকিব। বাকী এতিয়া যাওঁ মন্দিৰৰ প্ৰসাদ খাওঁ অলপ। গৰম দিন পৰিব নেকি? ये हमारा कोविड को समय लॉकडाउन कर रहा था, सो कुकड फूड नहीं दे सकते, सो स्कूल बच्चों नहीं आते, इसलिए 21 दिन को कितना राइस दाल सब्जी तेल मसाला एक पैकेट में रख के हम लोग डायरेक्ट डिलीवरी ड्राई रेशन किट। ओके, बिकॉज़ वो लोग बुक कर नहीं, लॉकडाउन तो बुक ही है, सो वी आर कंटिन्यूड इवन दो गिलाक्सी भोग लक्ष्मी ये हमारा मंदिर का प्रोजेक्ट है। ये क्यों हम लोग कर रहा, कुछ लोग पूरा इंडिया के चैम्पियन, उनको गवर्नमेंट अभी रिकॉग्नाइज करके पद्मश्री अवार्ड भी दिया। 10 क्लास तक हम लोग पढ़ाई करते हैं। अभी 30 स्टूडेंट्स है, 30 स्टूडेंट्स आते हैं। These are the people supported our things, you know, Abdul Kalam ji, Ratan Tata, and all people also supported our mission. তো গাইজ ইয়াৰে ভিতৰে এইবিলাক পায় আৰু বেগ চেগ আপোনালোকে কিনিব পাৰে মানে।
বাকী ইয়াতে আৰু কিতাপ আছে আপোনালোকৰ ভাগৱত গীতা কিবা কিবি কৃষ্ণৰ মুঠতে সকলো ভগৱানৰ কিতাপ আছে আপোনালোকে যদি আহে ইয়াৰ পৰা কিনিব পাৰে খাব যাই আছোঁ प्रसाद ले लो यहाँ आओ आओ तो गाइस यह प्रसाद भैया सर्व कर रहे हैं सबको तो गाइस फोन तो उठाऊं तस्वीर से देखाई से मोर खान जेरक्स कर दिम जो जेरक्स ओरिजिनल कर दिम तो गाइस भला पागला अछि ए पागला अछि तो जो जो भला और মই जांगे आनছি না ওই আনছা ওই দিদি ইফালে দি একবাতি এটা দি আৰু দিব বুলি কৈছি আৰু দিব বুলি থৈ দি ভাল লাগিছে আর খাও এটো খাই লও এখন কিতাপ ললো আমি মানে এখন ভৰাই ললে এখন মই ললো মানে পইচাৰ কমিৰ কাৰণে অলপ নললো কাৰণ পইচা আনা নাই বেছি আমি জানে আমি অলপ দুখীয়া ৰাইডাৰ তো এই আৰু আপোনালোকে লগত বেছি পইচা আনা নাছিলো গম নাপাওঁ তো আপোনালোকে চাওক কিনি ললো ৰচোন এ গাইস কৃষ্ণ কি আছে ঐ কৃষ্ণ ভাৱনা আৰু গাইস এখন ললে আত্মহিন্দী বিজ্ঞান এতিয়া যাব ওলালো ভাল পালে গাড়ী যি ঘৰত নিয়া মাথা মাৰি আছে কিন্তু এনেকুৱা নহয় ইয়াত অলপ বেলেগ ৰুল বাকী এতিয়া আমি যাওঁ আৰু এতিয়া ওলালো পৰা আৰু এদিন চাব আহিম পিছত ঘৰৰ মানুহৰ লগত একদিন আৰু গাড়ীতে আহিম গাইছ আজি চাইকেল লৈ আহিলোঁ নিজৰ ইচ্ছাত কষ্ট কৰি গাড়ী যাওঁ আৰু এতিয়া হৰে কৃষ্ণ মন্দিৰক বাই বাই দিলোঁ এতিয়া আমি ইয়াতে কিনে প্ৰসাদ বিক্ৰী প্ৰসাদ কাউণ্টাৰ লেখা আছে সুধিবা কিমান এতিয়া মামিয়াহঁতে বহুত দূৰ আছে বহুত দূৰ পালৈছো আধাতে নাজানো ওলালো ইয়াৰ পৰা যেতিয়া যাই আছোঁ ওলালোঁ তাৰ পৰা বাকী আপোনালোকক স্বামীজী ক'লে কি কি মানে ধৰ ইয়াত কেনেকুৱা ক'ৰ পৰা ষ্টাৰ্ট হৈছিল চবখিনি বুজাই ক'লে তো মইতো আপোনালোকক আৰু একো ক'ব নালাগে তেতিয়া আৰু মই নাজানো ইমান নলেজ নাই এইটোৰ বিষয়ে আমি এনেই আহিছিলোঁ আজি অহাৰ আশা এটা আছিল তো আপোনালোকে চাই দিয়ক বাকী ভলাই আজি ভাল লাগিছে পাইছে গাইছ না সি বোলে মহাভাৰত গাই ওই শেষ এই আৰটি শেষ ৰখি আছে এইখন দোকানত ৰখিলোঁ দাদা এটাৰ দোকানত মানে ভাল লাগিল দাদাহঁতক লগ পাই এতিয়া নাই গ'ল বাকী আমি এতিয়া যাওঁ চেণ্টাৰ ফ্ৰেছ খালোঁ চকলেট পানী চানী অলপ খালোঁ তো গাড়ী আমি আহোঁ এতিয়া আহি ইয়াতে ৰখিলোঁ আৰু তেতিয়া যে ৰখিলোঁ মোৰ চাইকেল দোকানখনত তো এই ইয়াৰ চাইকেলখনত অলপ প্ৰব্লেম হৈছে মানে দাদাই ভাতৰ খাওঁ এতিয়া এই সিহঁতৰ মামাহঁতৰ ঘৰ আছে ইয়াতে তো যাই কিনে তাতে ভাত খাব লাগিব কি বনাব কৈছে তো ভাত খাই কিনে ওলাই যাম আৰু একেবাৰে নৌটো ডাইৰেক্ট চিধা যাম আমি মামিহঁতৰ ঘৰে গ'লোঁ এতিয়া ইয়াতে দেখা যাব ফেন দিলে ফেন এই লম্বেন মাতি জেগাই দিয়া লম্বেন মাতি
কল্লা আৰু মোৰ খানা লছি বেয়া বস্তু সি মোৰ খানা লছি গাইজ এই ইয়াত তাৰেও আনছি ইয়াত তাৰেও নিছি চবৰে তাৰে খাইছি মোৰ খান লছি গাই যায় মই এসছিলো বোলো থৈ দিয়া খিচিৰি এতিয়া আৰু খিচিৰি খাব দিলে মই এতিয়া ভিডিঅ'টো এনগেজ কৰা নাছিলোঁ ৱাহ ৱাহ এতিয়া অলপমান অফাৰ দিয়ে দিছি নাই চিন নাপায় তো ভয়ানক দেখি দিয়ে এইখিনি হয় এইখিনি গাইজ শৰাইঘাট আপোনালোকক দেখাই আছোঁ পালোঁ সেয়া আপোনালোকে দেখা পাইছে চাগে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ তো ৰাস্তা পুৰা খালী ইয়াতে অলপ টাইম ৰখি লগ পাইছোঁ আপোনালোকক আৰু যাই আছোঁ এতিয়া ঘৰ তো বেছি ব্লগ কৰা নাই আজি মনত পৰিছে নে কিবা কি আছে লক্ষী আছে চিকেন পকৰা চিকেন আক্কা পপ আজিও খাম গাইছ চাওচোন ক'ত বহিছি আজি চিকেন আক্কা পপ খাম আজি যেনে বস্তু দিব আহিবা বোলো মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত সোমাইছিলোঁ বগৰী খালোঁ গাইজ তো বগৰী আছে বেগতো এতিয়া যাই আছোঁ তো ঘৰ পাম আৰু কিন্তু বতৰটো বহুত বেয়া এতিয়া যাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ চাব পালোঁ আৰু ইয়াতে বৰষুণে ধৰিলে পূৰা বৰষুণ তো গাইজ নিপনে আমাৰ এটা মটিভেশ্যনেল স্পীক দিলে তাৰপিছত আমি যাই আছোঁ অলপ ইফালে যোৱা মোৰ বেগ নাই মই মৰিলোঁ চাই তো গাইজ এয়া নিপনে হাতী চলাই আছে বাকী ফলাৰ পিছখিনি চাব নোৱাৰা আছে মোৰখিনিতো চাওঁ ৰ একবাৰ মোবাইলটো পৰা গাইজ মই নিজে চাম ৰ পিছত কি যাই আছোঁ কিয় নিদিম এই ফাল্টু কথা যদি ইমান বেৰিছা হ'ব নেকি ইচ হা মোক চিটকাছি হা গাইজ যাই আছোঁ আমি ঘৰমুখে অলপমান পাগলা দিয়ক গাইজ এই আমাৰ বিলৰ পথাৰ পালোঁ এতিয়া মনটো অলপ ভাল লাগিছে ঘৰ পাম দিনটোৰ মূৰত তো হা এই বোলে এখন H2 গাইজ দে আৰু কি ক'ম এতিয়া তই নিপনে বুলি কিবা বুলি ভাবিয়ে চলি আছোঁ চাইকেল খানাত দে তো গাইজ ঘৰ পালোঁৱে আৰু এতিয়া আৰু ব্লগ নবনাওঁ তো যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লালটো টিপি অলটো প্ৰেছ কৰি দিলে তো লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে এটি নতুন ৰাইডৰ সৈতে দিল দেন টাটা বাই বাই